Hello everyone, welcome back to my YouTube channel. আজি মই এনেকে কথা কৈ পেলাই ভিডিও বনাম বুলি ভাবিছিলো কিন্তু ভিডিওটো বনাবলৈ লৈছো প্ৰথমতে আহিলে ধুমুহা তাৰ পাছত এতিয়া আমাৰ মাহঁতৰ ঘৰত আছো তো সামগুৰি এনেকুৱা ডাঙৰ ডন মানে কোনবা গাড়ী এখনে আহি এনেকে খুন্দিয়াই থৈ গুচি গ'ল মানে এইবিলাক মই ভিডিওটো লগাই দিম আপোনালোকে চাব আজি এইটো ভিডিও বনাইছো কাৰণ আজি মাতিছো বৰ্তাহঁতৰ ঘৰৰ ভণ্টি তাই বিয়া তো তাইক কইনা ভাত খোৱাবৰ কাৰণে মাতিছো তো তাতে আৰু কি কৰো অকমান ইয়াতে ইউটিউবতে হাসি থম বুলি ভাবিলো ইয়াক কৈছিল যে ধুমুহা আহিছিল বুলি এনেকৈ মানে পিছত ধুমুহা যোৱাৰ পিছতহে মই ভিডিও কৰিলো এইকেইদিন ধুমুহা বা বতৰ বেয়া হওঁতে এটা কথা মন কৰিছোঁ যে চৰকাৰৰ যে মেছেজটো আহে তাৰ পিছতে ধুমুহা আহি যায় দেখোন তো সেইকাৰণে সেই মেছেজটো অহাৰ পিছত মানুহবিলাকে অকণমান সাৱধান হৈ পেলাই থাকিব লাগে আৰু ইয়াত দেখিছেনে ধুমুহাই দোকানৰ বস্তু আনি একেবাৰে আমাৰ চোতালত পেলাইছেহি আৰু এয়া হৈছে ডন বুলি যে কৈছিলোঁ সেয়া আচলতে ডন নাছিলে মানে কি দুখন ৰখাই থোৱা গাড়ীক এখন বলেৰো টাইপৰ গাড়ীয়ে আহি পেলাই মাৰি দিলে আৰু দুইখন গাড়ী একদম ভাঙি গ'ল আৰু তাতে উঠি থকা অকণমানি এজনে খুব বেছিকৈ দুখ পালে আৰু পাব্লিকে সেই গাড়ীখনক ধৰি তেওঁলোকৰ ড্ৰাইভাৰ হেণ্ডিমেনক খুব পিটিলে আৰু সেই পাব্লিকে ধৰি সেই পুলিচক চমজাই দিলে সেইটো কাৰণে হুলস্থুল হৈছিলে আৰু পাছত গম পোৱা গৈছিলে যে গাড়ীৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰি আছিলে আৰু সেই কোনো দুখ নথকা গাড়ী দুখনক মানে মাৰি দিলে আৰু তাত থকা ল'ৰা অকণমানিটোৱে দুখ পালে সেইটো কাৰণে ছাইডত মানে গাড়ীবিলাক ৰখাই থ'লে নিজেও অকণমান সাৱধান হ'ব লাগে আৰু সৰু ল'ৰা ছোৱালীকটো উঠাই থৈ যাবই নালাগে আৰু পিছবেলাটো এনেকৈ গ'ল আৰু মই আহি পেলাই যিহেতু দাৱাত দি থৈছিলোঁ সেইকাৰণে আৰু কি বনোৱা হ'ল মায়েনো কি কৰিলে এইবিলাক চালোঁ চাই পেলাই বস্তুবোৰ অলপ ঠিক ঠাক কৰি ল'লোঁ আৰু যাতে মানে সহজকৈ পটককৈ উলিয়াই দিব পাৰি আৰু অকণমানিটো থাকে কাৰণে যেতিয়া সময় পাওঁ তেতিয়া কামখিনি কৰি লওঁ নহ'লে দিগদাৰ হৈ যায় অকণমান দেৰি পাছতে মই আগফালে ওলাই গ'লোঁ তেওঁলোক আহিলে মানে ভণ্টিহঁত আহিলে এয়া ভণ্টি আৰু লগতে বৌকো মাতিছিলোঁ বৌৱে ভণ্টি আহিলে আৰু লগত অকণমান টিকলাটোক লৈ আহিছে চিফানক আৰু মই এয়া অকণমান কি বনাইছিলোনো চাওঁ আহক মই বনাইছিলোঁ সৰিয়হ দিয়া মাছ আৰু এয়া বাকী মাংসৰ আইটেমবিলাক মায়ে বনাইছিলে কুৰ্মা কোপ্তা এই গোটেইখিনি আৰু কইনা ভাত খুৱাবলৈ হ'লে এইবিলাক নবনালে বেয়া লাগে আচলতে সেইকাৰণে অলপ যোগাৰ কৰা হৈছিলে আৰু আজিৰ পোলাওখিনি স্পেচিয়েলি আমাৰ ভণ্টিয়ে বনাইছিলে তাই আজি প্ৰথম পোলাও বনাইছে মই পিছে তাইক কৈ গৈছিলোঁ কেনেকৈ বনাব লাগে কিন্তু ধুনীয়াই হ'ল আৰু পোলাওখিনি আৰু কইনাহঁতে যিহেতু চাহ নাখাওঁ বুলি ক'লে সেইকাৰণে তেওঁলোকক ভাতকে দিলোঁ ইয়াত খানাবিলাক ময়ে বাঢ়ি আছোঁ কাৰণ মাহঁতে ভিডিঅ'ত নোলায় আৰু ভণ্টিয়ে জিচানক খুৱাই আছিলে সি শুলে আচলতে কিন্তু হৈ আছে যদিও তাৰ ওচৰত কোনোবা নাথাকিলে সি মানে ভয় কৰে আমাৰ এইফালে কিন্তু এইটো নিয়ম আছে পাই কইনা ভাত খোৱা আৰু বহুতকো দেখিছোঁ সকলো সম্প্ৰদায়ৰ মানুহৰে এইটো কইনা ভাত খোৱা নিয়ম আছে কিন্তু কিছুমান জেগাত এইবিলাক নচলে আৰু কিছুমান মানুহ নাযায়ো মোৰ বিয়া আগত মই কিন্তু গৈছিলোঁ মানুহবিলাকে ইমান হেঁপাহত মাতে ভালো লাগে আচলতে ছোৱালী এজনীৰ জীৱনটো চেঞ্জ হৈ পেলাই তাই এখন বেলেগ ঘৰলৈ যাব তাৰ আগতে অলপ মানে মানুহবিলাকে তাইক স্পেচিয়েল ফিল কৰোৱাই এনেকৈ দাৱাত দি মাতে ভাল লাগে এই নিয়মবিলাক কিন্তু আজিকালি মানুহবিলাক ইমান বিজি হৈ গৈছে এনেকুৱা ভাত খোৱা এইবিলাক আজিকালি কমি গৈছে আচলতে কিন্তু গাঁওবিলাকত তথাপিও এতিয়াও আছে দেই আমাৰ এইফালে কিন্তু আছে ভাল লাগে ন এনেকুৱা নিয়মবোৰ কিন্তু যদি মানে পলাই মেলি বিয়া হয় তেতিয়াহ'লে এইবিলাক হ'লে নাপায় তো ইমানেই আছিল আৰু আজিলৈ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আজিলৈ বাই